সব গাইছ চলা চলা চিঙি দিলা বেলে বেলে এই মাত্ৰ আহিলা ৰং লাগাই নাইচোন অলপমান দিওঁ দে হেপী হ'লে হ'ব হেপী হ'লে হেপী হ'লে হেপী হ'লে হেপী হ'লে হেপী হ'লে তো গুড মৰ্ণিং এভৰিৱান আজি পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মোৰ ফালৰ পৰা হেপী হ'লি আজি মই জগন্নাথ মন্দিৰলৈ গৈ আছোঁ এতিয়া মানে যাম তাতে মোৰ লগৰ সিহঁতেও আছে তাৰপিছত একেলগে আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো তাৰপিছত এয়া মানে আজি বহুত জেগাত ঘূৰিব এনেকৈ তাৰপিছত চাই থাকিব ভিডিঅ'টো পাইছিলোঁ মই এতিয়া এয়া মোৰ লগটোৰ ঘৰত এয়া অনুভৱ ইফালে আছে এতিয়া এয়া বাবুহঁতেও আছে ৰং দিলাই মোক বাবু ৰং দিবি নাকি নাকি বা ততেচোন পুৰা ৰং লছা দে দি অলপমান দিবি বেছি নেদবি কিন্তু অলপমান দিবি ফুটা ফুটা দিবি নেকি মই অলপমান দিওঁ দে মই অলপ দিওঁ দে ফুৰিব যাবি না এতিয়া জগন্নাথ মন্দিৰত যাম আমি মানে বহুত পুৰা মানুহ হ'ব আজি একদম ঘূৰিব যাম বহুত ভাল লাগিব এটা আপোনালোকে চাই থাকিব ভিডিঅ'টো এণ্ডলৈ তো এতিয়া যাওঁ ফটাফট বাইকখন থৈ দিওঁ মই ইয়াতে তো এতিয়া আমি যাই আছোঁ জগন্নাথ মন্দিৰলৈ তাতে মানে সকলোৱে পুৰা গোট হ'ব তাৰপিছত তাৰ পৰা একদম আমি আজি মানে গোসাঁই ঘূৰাব গোসাঁই পুৰা একদম বহুত বহুত জেগাত যাব ভাল লাগিব আহি পালোঁ এয়া গেটখন এইটো মানে এতিয়া ভিতৰত সোমাই যাম আমি খেলি বা আচলি আজি ক'ত যাবি আজি আজি মৰিগাঁও যাব বহুত জেগা যাব মানে বহুত ভাল লাগিব বহুত জাগিৰত যাব আৰু এতিয়া ভিতৰত বহুত মানুহ আছে দেখাই আছোঁ আপোনালোকে এয়া জগন্নাথ মন্দিৰৰ মানুহবিলাক চাব পাৰে এইবিলাক মানে পূৰা শোভাযাত্ৰা কৰিব আৰু একদম চব মানুহ চাব পাৰে মানুহ কিমান মানুহ চব তিৰি একদম যিবিলাক গাড়ীবিলাক আহি আছে একদম মানে পূৰা ভৰ্তি হ'ব মানে এইবিলাকত এতিয়া মানুহবিলাক গোটাই আহি যাব এইবিলাক আৰু নিজা নিজা গাড়ী লৈছে চবে এইবিলাক গাড়ী চাওক গাড়ীবিলাক আহি গ'ল এতিয়া আমি উঠিম এতিয়া আমি গাড়ীত উঠিম অলপমান পিছত মানে অলপমান সিফালে কিছু গোসাঁইখান গাড়ীখনতে পুৰা শোভাযাত্ৰা কৰিম আমি একদম মৰিগাঁও কিমান গাড়ীৰ লাইন নাই ভাল লাগিব গাড়ীত উঠলোঁ যদিও গাইজ গাড়ীত নাযাওঁ মানে গাড়ীত বহুত অসুবিধা পালোঁ ঠেকচা খালোঁ সেইকাৰণে গাড়ীত নাযাওঁ এনেকৈ বাইক লৈয়ে যাম সেইকাৰণে বাইকখন লৈ আহিব দিলোঁ বাইকখন লৈ আহিলোঁ কিন্তু তেলহে নাই বাইকখনত অলপ কমকৈ আছে সেইকাৰণে এটা তেল ডিপুত আহিলোঁ তেল অলপ ভৰাই লওঁ তাৰপিছত আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰোঁ আজি বহুতে ভাল লাগিব মানে বাইকত গ'লে আৰু ভাল লাগিব বেছি ধুনীয়া বতাহ আহিব নিজৰ ইচ্ছামতে যাব পাৰিম সেইকাৰণে বাইকখন লৈ ল'লোঁ এতিয়া তেল ভৰাই লওঁ অলপমান তাৰপিছত লেটছ গো আমাৰ জাৰ্ণি আজি এতিয়া গৈ আছোঁ আমি আমাৰ শোভাযাত্ৰা আৰম্ভ চাওক এতিয়া এনেকৈ বাইক লৈ গ'লোঁ বহুত মানুহে বাইক লৈ গৈছে নিজা নিজাকৈ আৰু গাড়ীও গৈছে বহুত আগত গৈছে মানে আমি পিছত গৈছোঁ বাইকবিলাকে তো এতিয়া বহুত এনেকৈ যাম জোৰত A few moments later. তো এতিয়া শোভাযাত্ৰা কৰি কৰি এটা নামঘৰত সোমালোঁ খুনুচা নামঘৰ ইয়াতে মানে কিবা নিয়ম চিয়ম কৰিব বুলি আৰু এইখন হ'ল গোসাঁইখন এইখনে ঘূৰাইছে আৰু ইয়াতে কিবা নিয়ম চিয়ম কৰিব এতিয়া আৰু ভোকো লাগিছে কিবা পানী খাওঁ এতিয়া ইয়াতে কিবা পানী প্ৰথমতে খাই লওঁ পানী দি আছে খুৰী ইহঁতে এতিয়া মানে ইফালে চাহো দি আছে মানে চাহ তাহ চব খুৱাই মানে এনেকৈ ঐ এইফালে চাহ বাপৰে যিহে মানুহ ক'ত ভাগত পাম পূৰা গিলাচ এটা দিয়কচোন অঁ এতিয়া চাহ খাওঁ মানে একদম মস্ত গৰমত আৰু গৰম কৰিম আৰু চাহটো খাই লওঁ এতিয়া অলপমান হেপী হ'লে এই মাত্ৰ আহিলা এতিয়া আহিলি না কি এতিয়া আমি চবে একেলগে যাম আৰু এতিয়া পূৰা ৰখি আছে ইয়াতে মোৰ ৰং লাগাই নাইচোন অলপমান দিওঁ দে হেপী হ'লে হ'ব যাতে ভালে ভালে থাকা ডাঙৰ দীঘল হোৱা সোনকালে লাগাই নাইচোন চা অলপমান হ'লে দেচোন তই লাগাই নাই অলপ
ইয়াৰ চুলি ই টুপি নিপিন্ধিলেও হ'ব ইয়াৰ চুলি একদম কালাৰ যোৱাৰ কাৰণে সাজো এতিয়া যাব লাগে পুৰা অ হুৰা হেপী হলে 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 ইয়াতে পূজা কৰা হৈ গ'ল এতিয়া মানে সদ্ধেনি দিব তাৰপিছত বুট খাম অলপমান প্ৰসাদ খাম তাৰপিছত অলপমান আৰু ওলাই যাম ইয়াৰ পৰা শোভাযাত্ৰা কৰিম তাৰপিছত দেখা যাব কি হয় এয়া বুট অলপমান খাওঁ ইয়াৰ পৰা সকলোৱে খালে এতিয়া বুটটো খাওঁ অলপ খা বুট খা অলপ পচা কৰিছে মোক পচা খোৱাল বুলি মোৰ তাতে ভাল এতিয়া অলপমান মাক প্ৰসাদ খাওঁ তেতিয়া যাব লাগে এতিয়া গৈ আছোঁ আৰু পুনৰ আমাৰ শোভাযাত্ৰা শেষ হোৱা নাই এতিয়ালৈ A few moments later. তো আৰু এটা বেলেগ নামঘৰত আহিলোঁ মানে শোভাযাত্ৰা শেষ হৈ গ'ল আৰু নাযাওঁ আগত ইয়াতে মানে আমি খিচাৰি খাম মানে খিচাৰিৰ আয়োজন কৰিছে ইয়াতে চবে খাব ইয়াতে সেইকাৰণে আহি গ'লোঁ ইয়াত চাব পাৰে ইয়াতে মানে খায়ে আছে অলৰেডি এতিয়া আমিও খাম লাহেকৈ খাই লৈ ডাইৰেক্ট ওলাই যাম ধুনীয়াকৈ এতিয়া খাই লওঁ বহুত ভোকো লাগিছে বহুত দূৰ গ'লোঁ আজি বহুতো ভাল লাগিছে এনেকৈ যাই পেলাই ঘূৰি যেতিয়া যাই আছোঁ ফাইনেলি একদম গধূলি হৈ গ'ল ৰাতি হৈ গ'ল একদম মানে শেষ শোভাযাত্ৰা পুনৰ আহি পালোঁ জগন্নাথ মন্দিৰলৈ জগন্নাথ আৰু আহি পায়ে চাওক পূৰা ডেন্স একদম সিহঁতৰ চলিবিলাকে পূৰা ডেন্স কৰিছে একদম যাই পে ডেন্স কৰিছে একদম ময়ো সেনেকৈ অলপমান যাই পে দিলোঁ তাৰে মাজতে পূৰা ইয়াতে একদম ভৰ্তি কৰিছে চাব পাৰে একদম মই যাই পে নাচিছোঁ যদিও কি কৰিলা গম পা না গাইছ এতিয়া মোৰ বহুত বেয়া কাম কৰি দিলা মোৰ চলা ছিঙি দিলা ৰ'ব কৈ আছোঁ মই চলা ছিঙি দিলা কি অৱস্থা এতিয়া ঘৰত কেনেকৈ যাম চলা গোটাই ছিঙিলা এতিয়া চলা তলা গোটাই ছিঙি দিলা মোৰ তবু ডান্স কৰিলোঁ আৰু এনেকৈ চলা তলা ছিঙিও দিলা কি কৰিবি উপায় নাই আৰু ইয়াতে নামঘৰত খিচাৰীৰ আয়োজন কৰিছে ইয়াতো তাৰপিছত খিচাৰীটো খাওঁ তাৰপিছত ঘৰত যাওঁ তো এয়া খিচাৰী আহি গ'ল এতিয়া খাই লওঁ খিচাৰীটো এনেকৈ মানুহবিলাকে বহি আছে আমি খালোঁ আৰু ইয়াক চাচোন একদম চলা তলা আৰু ছিঙি দিছে পূৰা একদম উদাঙে খাই আছে এনেকৈ মোৰো ছিঙি দিলা কি কৰিবি আৰু উপায় নাই সেনেকৈ আৰু খাই আছোঁ এতিয়া খিচাৰী খোৱা হৈ গ'ল এতিয়া আৰু ওলাই দিওঁ বুলি ভাবিছোঁ ঘৰত যাওঁ মানে তো বহুতে ভাল লাগিল আজিৰ দিনটো পাৰ কৰি এনেকৈ সকলোৰ লগত ঘূৰি এনেকৈ ফূৰ্তি কৰি নেক্সট টাইম আৰু এনেকৈ আহিব ট্ৰাই কৰিম তো এতিয়া ঘৰত যাওঁ ধুনীয়াকৈ গা চা ধুওঁ একদম বহুত লেতেৰা হৈ গৈছোঁ ৰং চং একদম লাগি গৈছে চলিত তো আপোনালোকে চাই ভিডিঅ'টো কেনে পালে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব গাইজ প্লিজ